মৰ্ণিং এভৰিৱান, আপোনালোক সকলোকে মই ৰূপামণিয়ে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি দেখিছেনে বতৰটো ৰাতিপুৱাই অন্ধকাৰ কৰি আহিছে। অন্ধকাৰ বুলি কৈছিলোঁহে, দেখিছেনে বৰষুণ দিলে মানে একেবাৰে ভালকৈ দিলে, জোৰতে দিলে হৈছে। দেউতাই এতিয়ালৈকে আহি পোৱা নাই, জাল চাব গৈছে। জালত এয়া মাছ পালে দেউতাই, কাৱৈ মাছ আৰু শিঙি মাছখিনি বাৰু মাছ বাচিলেই। আহি গ'ল সৰুজনা মাছ চাবৰ কাৰণে। মই কৈছোঁ যে মাছ আছে, আমাৰ ঘৰত মাছ আছে, গতিকে মোৰ লগতে আহি গৈছে সি মাছ চাবৰ কাৰণে। চাওকচোন সি কি কৈ আছে, কি মোচান দেখাই। মম মম কুটু মম মম কুটু মম মম হেক্সি কেনেকৈ মাৰে হেক্সি হেক্সি সেনেকৈ মাৰে মাকে এনেকৈ কান্দে মা সেনেকৈ কান্দে আমাৰ খুৰা ছোৱালীটাই নিমন্ত্ৰণ দিলোঁ ভাত খাবৰ কাৰণে। এই দেখিছেনে তাই লাজতে মূৰটো ঢাকি ৰাখিছে আৰু কৈছে যদি মই ভিডিঅ'টো দিওঁ নহয় তেনেহ'লে মোক ছাবস্ক্ৰাইব নকৰে, লাইক নকৰে, কমেণ্ট নকৰে। এতিয়া সময় হ'ল 5টা বাজিল। মই টিউশ্যন যাব ওলাইছোঁ, কাৰণ এইখিনি সময়ত যিহেতু মই টিউশ্যনত যাওঁ। আপোনালোকক লৈ যাই আছোঁ, আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু আমাৰ গাঁৱৰ ৰাস্তা দেখুৱাই আছোঁ। আমাৰ গাঁৱৰ ৰাস্তানো কেনেকুৱা এয়া চাওক। এইটো আমাৰ শিৱ মন্দিৰ। আমি প্ৰায়ে বাৰু ইয়াত চাকি জ্বলাওঁ সোমবাৰৰ দিনটোত, সদায় নহয় প্ৰায় আৰু। তাৰপিছত এইটো চাওক পানী কিমান জমা হৈছে এইখিনি ঠাইত। আমি সৰুৰ পৰাই এনেকেই দেখি আহিছোঁ। আমাৰ এইটো ৰাস্তা মানে আমাৰ কমলপুৰ সমষ্টিৰ ৰাস্তা এইটো। এতিয়ালৈকে বাৰু ৰাস্তাটো এতিয়ালৈকে মানে কাম আৰম্ভ কৰা নাই, শুনিছোঁ এইবাৰ ৰাস্তা আহিব, কিন্তু কিমান দূৰ সত্য নাজানো। এতিয়া ৰাস্তাৰ কাম হ'লেহে আমি বিশ্বাস কৰিম যে ৰাস্তা আহিল। টিউশ্যন কৰিব গৈ ময়ো মাছ চাব গ'লোঁ। সেয়া চাওক কিমান মানুহ আছে তাত মাছ ধৰাৰ কাৰণে। সেইকাৰণে ভাবিছোঁ ময়ো যাওঁ চাবৰ কাৰণে, মাছ চাই আহি বাৰু টিউশ্যনত যাম। সেই ঠাইখিনিত আমাৰ ইয়াৰে ওচৰ চুবুৰীয়াখিনি সকলোৱে তাত মাছ ধৰে। প্ৰত্যেকবাৰে ইয়াত বহুত মাছ ওলায়, সেইকাৰণে মানুহখিনিয়ে পন্নী চাউলৰ সহায়ত মানে মাছখিনি ধৰে। কৈ আছোঁ মাছ ধৰিবৰ কাৰণে, পাৰোঁ নোৱাৰোঁ নাজানো, চেষ্টা কৰিম ধৰিবৰ কাৰণে। আপোনালোককো দেখুৱাই আছোঁ ইয়াত পন্নী জালত কেনেকৈনো মাছ ধৰে। আমাৰ ইয়াত বাৰু এইখন জালক পন্নী জাল বুলি কয়, আপোনালোকক কি বুলি কয় জনাবচোন কমেণ্টত। দেখুৱাই আছোঁ মাছ কিমান পাইছে। খুৰা এজন আৰু আমাৰ ভাইটিয়ে মাছ ধৰি আছে ইয়াত, কিন্তু আমাৰ ভাইটিৰ ভাষ্য এয়া শুনকচোন যে মই খুৰাজনৰ জালখনত বাৰু ভাল মাছ আহি আছে, ডাঙৰ ডাঙৰ মাছ আহি আছে। আৰু মোৰ পাল মাছ ধৰা ইয়াত বাৰু সৰুতে বহুত ধৰিছিলোঁ, সেইকাৰণে ইয়াত বহুতো স্মৃতি লুকাই আছে। পিছত কেতিয়াবা ক'ম আপোনালোকক ইয়াৰ কাহিনীবিলাক। চাওকচোন মই কেনেকৈ মাছ ধৰোঁ। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।